নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 18 জুলাই এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ ওলাইছো ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। বৰলুইতত অঘটন, উজান বজাৰত ঘাটত নিখোজ 2 কিশোৰ। গুৱাহাটীৰ ৰাজভৱনৰ সমীপৰ বৰলুইতত অঘটন, ব্ৰহ্মপুত্ৰত উঠি গ'ল 2 কিশোৰ। ব্ৰহ্মপুত্ৰৰ গা ধুবলৈ গৈছিল 5 কিশোৰে। স্থানীয় লোকে জীৱন্ত উদ্ধাৰ কৰে এজন কিশোৰক। ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে SDRF বাহিনী। সন্ধানহীন আন এজন কিশোৰক বিচাৰি অভিযান অব্যাহত ৰাখিছে SDRF বাহিনীয়ে। বৰ্তমানলৈকে আন এজন কিশোৰ সন্ধানহীন হৈ আছে। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। মুছলমান জাতিৰ আটাইতকৈ ডাঙৰ শত্ৰু বদৰুদ্দিন আজমল। এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। পৃথিৱীৰ আটাইতকৈ বিশ্বাস কৰিব নোৱাৰা মানুহজনে হ'ল বদৰুদ্দিন আজমল। এনেদৰে মন্তব্য কৰিছে অখিল গগৈয়ে। ভাৰতৰ ৰাজনীতিৰ ইতিহাসত আটাইতকৈ অবিশ্বাসী এজন ৰাজনৈতিক নেতা। ব্যক্তিগত স্বাৰ্থৰ বাবে সমগ্ৰ মুছলমান জাতিক বিক্ৰী কৰি দিব পাৰে আজমলে। বদৰুদ্দিন আজমল মুছলমান জাতিৰ আটাইতকৈ ডাঙৰ শত্ৰু। বদৰুদ্দিন আজমলৰ কাৰণে বিজেপি হিন্দুৰ ৰাজনীতি কৰিবলৈ সুবিধা পাইছে। AIDF আৰু বিজেপি মুদ্ৰাৰ ইপিটি আৰু হিপিটি বুলি মন্তব্য কৰিছে। বদৰুদ্দিন আজমলৰ কথা কোনো বিশ্বাস কৰিব নালাগে বুলি কৈছে। বদৰুদ্দিন আজমলৰ ৰাজনীতিক আমি বিদায় দিব লাগিব। বদৰুদ্দিন আজমলক ঘোৰদাৰ সমালোচনা কৰে শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈয়ে। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। কোভিড কালত উপাৰ্জন বন্ধ হৈ যোৱা দোকানীসকলক মোদী চৰকাৰে দিব ধন। কোভিডৰ সময়ত বন্ধ হৈ পৰিছিল সৰু সৰু দোকান। বন্ধ হৈ পৰা দোকানৰ ব্যৱসায়ীসকলক সকাহ দিছে মোদী চৰকাৰে। পদপথত ব্যৱসায় কৰা দোকানীসকলৰ বাবে সাহায্য প্ৰদান কৰিব মোদী চৰকাৰে। 10,000 টকা পৰ্যন্ত দিব মোদী চৰকাৰে। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত দোকানীসকলে পাব এই ধন। বিশেষকৈ পদপথৰ দোকানীসকলক বিনা গেৰাণ্টিত দিব ধন। কোভিড কালৰ সময়ত লোকচানৰ সন্মুখীন হোৱা দোকানীসকলক এই ধন প্ৰদান কৰিব মোদী চৰকাৰে। প্ৰথম ৰাশিৰ ধন উভতাই দিয়াৰ পিছতেই দ্বিতীয়বাৰৰ বাবে দ্বিগুণ ধন দিব মোদী চৰকাৰে। ৰাজসাহায্যৰ ব্যৱস্থাৰ মাজেৰে এই ঋণ প্ৰদান কৰিব মোদী চৰকাৰে।